ওয়েলকাম টু মাই ইউটিউব চেনেল বিপুল বড়লৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি যাম কৰ্দৈ পাৰ্কত আৰু কৰ্দৈ পাৰ্কত যাই এয়া মই টিকট এখন ল'লোঁ আৰু টিকটটো কাটি এতিয়া আমি ভিতৰত সোমাম। চ' টিকেট কাটিলোঁ আমি দুজনৰ। চাওক টিকেটটো মই হাতত ল'লোঁ আৰু এই টিকেটটো ল'ব দিছে আৰু পিছত যেতিয়া আমি গেটৰ পৰা বাহিৰ হৈ যাম তেতিয়া আকৌ বোলে টিকেটটো দিব লাগিব। চ' এতিয়া আমি ভিতৰত সোমাম আৰু কৰ্দৈ পাৰ্কত কিনো আছে চ' সেয়াই মই দেখাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো একেলগে চাই যাওঁ। চ' ফ্ৰেণ্ডসকল চোৱা মই প্ৰথমটো ভিডিঅ'টো ক্লিপটো মই দেখুৱাইছোঁ আৰু মই ইফালেদি একফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো ঘৰ আছে তাতে ওচৰত নিশ্চয় যাম, ওচৰত দেখুৱাম। ইফালে ঘৰ বনাই থৈ দিয়া হৈছে আৰু ইয়াত তাৰ মাজত এটা পুখুৰী আছে আৰু পুখুৰীত নাও কিবা কিবি আছে আৰু আমি ইফালেদি যাম ৰাস্তা ইফালে ৰাস্তা আছে একফালৰ পৰাই চাই যাম। তো আপোনালোকক সকলোকে মই একফালৰ পৰাই দেখুৱাই যাম কৰ্দৈ পাৰ্ক। চ' এইটো ইয়াতে বাচ্চাকেইটা খেলে, বেলুন ফুলি থাকে আৰু এইফালে ওপৰত উঠি কিনে তল দিকে নামি আহে। চ' এইটো ইয়াতে নামাই থৈ দিছে, ইয়াতে পাম্প দিব লাগিব, যিখিনি পাম্প দিয়ে তেতিয়া এইটো ফুলি উঠিব আৰু এইটো পাৰ্ক এইটো বাচ্চাসকলৰ যিসকল বাচ্চাই খেলিব খোজে চ' ইয়াত খেলিব পাৰে। ইয়াত তেনেকুৱা গিফ্ট কিবা কিবি বনাই থৈ দিয়া হৈছে, ইয়াতে এইটো নেট আৰু বহুত কিবা কিবি আছে ইয়াতে এনেকুৱাকৈ বনাই থৈ দিয়া আছে। যিসকল বাচ্চাই খেলিব খোজে চ' ইয়াত খেলিব পাৰিব আৰু এইফালে একফালৰ পৰা চাই যোৱা সকলোকে দেখাইছোঁ ভিডিঅ'টো। তো একেলগে চাই যোৱা ভিডিঅ'টো আৰু ইয়াতে লিখি থৈ দিয়া হৈছে কৰ্দৈ ৰেষ্টুৰেণ্ট। ইয়াতে ৰেষ্টুৰেণ্ট আছে, আপোনালোকে যদি কিবা খাব বিচাৰে চ' ইয়াতে পাব চাওমিন কিবা কিবি কণী চণী চিকেন পকৰা। চ' যিয়ে নহওক আমি এইফালেদি যাম আৰু কৰ্দৈ পাৰ্কত কিনো আছে চ' মই সেয়াই দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সকলোৱে পূৰাকৈ চাব। এই আমাৰ টংলাতে আছে কৰ্দৈ পাৰ্ক। এইটো আমি আজি গৈছিলোঁ আৰু তাতে অলপমান ভিডিঅ' বনালোঁ আপোনাৰ সকলো কাৰণে। আৰু ইয়াতে পানী আহে, সন্ধিয়া হ'লে পানী দিব ইয়াতে, এতিয়া দিয়া নাই বাৰু। ইয়াতে পানী ওলায় ধুনীয়াকৈ আৰু এইটো ট্ৰি হাউচৰ দৰে গছৰ ওপৰত ঘৰ আছে আৰু তাতে আমি উঠিম। তো বলক আমি ভিডিঅ'টো একেলগে চাই যাওঁ। এইফালে গ'লোঁ আৰু এইফালেদি মই উঠি যাম আৰু তাতে উঠি কিনে অলপ মস্তি কৰোঁ আৰু তলত কিনো আছে চ' সেয়াই মই ভিডিঅ' বনাম। চ' সকলোৱে একেলগে চাই যাব। এইফালে মই ওপৰেদি উঠি যাম, অলপ ভাঙি গৈছে, অলপ পুৰণা হৈ গৈছে, এইফালে একদম ধুনীয়াকৈ উঠি যাব লাগিব নহ'লে পৰি যাব। চ' এইফালে মই উঠি গ'লোঁ আৰু ওপৰত উঠি গ'লোঁ। এই গছৰ ওপৰত ঘৰ বনাইছে আৰু এইফালৰ পৰা ভিডিঅ'টো চোৱা কেনেকুৱা হৈছে। এয়া মাজত খাল আছে, চ' আমি ওচৰেদি যাম অলপ পিছত, খালৰ ওচৰত যাম। তো এতিয়া আমি ট্ৰি হাউচ মানে গছৰ ওপৰত ঘৰ তাতে আমি আছোঁ আৰু তাতে ভিডিঅ' বনাই আছোঁ। এয়া চাওক আৰু এইফালে ঘৰ বনাইছে কিবা কিবি মই দেখুৱাইছোঁ। ইফালে ঘৰ বনাইছে, এতিয়া নতুন কিবা কিবি বনাই আছে। চ' পিছলৈকে আৰু ভাল চাগে কিবা কিবি আনিব বা কিবা বনাব। চ' এনেকুৱা বনাই আছে। চ' আপোনালোকেও আহিব পাৰে যদি কোনোবাই আহিব ইচ্ছা আছে কৰ্দৈ পাৰ্কত। আমি যাই আহিলোঁ আজি। তো এইফালে কিবা কিবি বনাই থৈ দিছে, এতিয়াহে নতুন বনাই আছে, পিছত চাগে আকৌ কিবা কিবি বনাব। তো মই ভিডিঅ'টো দেখাইছোঁ, জুম কৰি কিনে দেখাইছোঁ চাব। কেমেৰা ইমান ঠিক নহয় চ' ইমান স্পষ্টকৈ অহা নাই ভিডিঅ'টো। তো তথাপিও জুম কৰি কিনে দেখুৱাইছোঁ, চাওক ভিডিঅ'টো। চ' বলক ভিডিঅ'টো একেলগে চাই যাই থাকোঁ। আৰু ইয়াত বহা জেগা আছে, ইয়াতে বহি কিনে ফটো চটো উঠিব পাৰে বা কিবা চিপছ খাব পাৰে আনি কেনে। চ' ধুনীয়াকৈ এটা বহা জেগা বনাই থৈ দিছে এইবিলাখনত গাছৰ তলত। আৰু এইফালে খেলা জেগা আছে, এইটো পুখুৰীটো। ইয়াতে নাও আছে, নাৱত উঠিব পাৰে আৰু ইয়াতে চৰাই বগলী চৰাইৰ মুখটো আছে। ইয়াতে মাছ চাছ দেখা পালে ঠিক নাই যাব পাৰে, ইয়াত খাব পাৰে। চ' চাই লওক ওচৰত ভালকৈ। এইফালে নাও আছে, নাৱত উঠিব পাৰে আপোনালোকে যদি উঠিব ইচ্ছা কৰে। আমি বাৰু নুঠোঁ নাৱত। যিয়ে নহওক এইফালে আৰু এটা দলং আছে, ইয়াতে
ফটো চটো মাৰিব পাৰে। তো ওচৰত যাম অলপ পিছত। এইফালে বহা জাগা কিবা কিবি আছে আৰু ইয়াত জুম কৰি দেখুৱাইছোঁ। এইফালে ঘৰ আছে, এনেকৈ ৰুম 4টা 5টা এনেকুৱা ৰুম আছে। তাতে যদি কোনোবাই থাকিব বিচাৰে চ' ইয়াত থাকিব পাৰিব, ভাড়া ল'ব লাগিব। আৰু ইয়াতে এনে দলং এটি বনাই থৈ দিয়া আছে, তাতে ফটো চটো উঠিব পাৰে। আৰু আমি ওচৰত যাম, দলঙত ওচৰত যাই কিনে অলপ ফটো চটো তুলিম। চ' যিয়ে নহওক ভিডিঅ'টো একেলগে চাই যাওক সকলোৱে। ইয়াতে ধুনীয়াকৈ চিনাৰী বহাই থৈ দিয়া হৈছে আৰু চাওক ইয়াৰ মাজত খাল আৰু এইফালে আমি গ'লোঁ। মই এইফালে গৈ আছোঁ আৰু মোৰ বহুত জোৰছে পেচাব লাগিছে। চ' আগতে পেচাব কৰি লওঁ, তাৰপিছত আকৌ মই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। তো আগতে পেচাব কৰি লওঁ নে কি? তো আহিলোঁ। চ' চাওক ভিডিঅ'টো আকৌ। সন্ধিয়া হ'লে বেছি ভাল লাগিব, ৰাজ পূজাৰ দৰে হয়। ইয়াতে লাইটিং চাইটিং জ্বলে। চ' মই সন্ধিয়াৰ পৰিৱেশটো নিশ্চয় যদি কেতিয়াবা যাওঁ দেখাম। চ' আজি দেখাব নোৱাৰিম কাৰণ আজি ফটকৈ ঘৰত আহিব লাগিব। চ' যেতিয়া নেকি যাম সন্ধিয়া, চ' তেতিয়া লাইটিংবোৰ দেখাম। চ' যিয়ে নহওক তো নেক্সট ভিডিঅ'ত মই দেখাম এইটো। তো আজি এনেই চিম্পল ভিডিঅ' বনালোঁ। তো অলপ ইয়াতে বহিলোঁ, বহি কিনে মই তথাপিও মই ভিডিঅ' বনাই আছোঁ। আৰু এইফালে আহিলোঁ আৰু এইটো ঘৰ, এই মই কৈছিলোঁ 1 2 3 4টামান ঘৰ আছে। চ' ইয়াত যদি কোনোবাই থাকিব বিচাৰে তো ইয়াত আহি কিনে থাকিব পাৰে, ভাড়া কৰিব লাগিব। আৰু এইফালে এনেকুৱা ঘৰ বনাই থৈ দিয়া হৈছে। আৰু এইফালে বহা ঠাইও আছে। চ' ইয়াতে বহি কেনে আৰামছে। আৰু আমি অলপ চাহ দোকানত সোমালোঁ, আৰু চাহ দোকানত সোমাই এতিয়া অলপ চাহ পানী খাই লওঁ নে কি? চাহ পানী খাই কিনে আমি পোনে পোনে ঘৰলৈ যাম। তো এতিয়া চাহ দোকানত সোমালোঁ আৰু অলপ চাহ খাওঁ আৰু চিপছ কিবা কিবি খাওঁ। চ' তাৰপিছত আমি ঘৰলৈ যাম। আৰু এতিয়া আমি টিকেটটো ওলাই ল'ব লাগিব। প্ৰথম টিকেট কটাটো এতিয়া টিকেটটো ঘূৰাই দিব লাগিব বোলে। চ' মই এতিয়া টিকেটটো ওলাই ল'লোঁ আৰু টিকেটটো আকৌ দিম টিকেট কাউণ্টাৰত। তাৰপিছত আমি বাহিৰত ওলাই যাম। চ'